কবিতাৰ শিৰোনাম শৈশৱৰ স্মৃতি। কথা আৰু আবৃত্তিকাৰ গিৰিচন্দন দিহিঙীয়া। তোমালোকৰ শৈশৱৰ স্মৃতিয়ে মোক বাৰুকৈ আমনি কৰিছে। মই নিজকে বুজাব পৰা নাই। তোমালোক দুয়োকে লৈ শৈশৱত কলপটুৱাৰে ঢোল সাজি ঢোল বজাইছিলোঁ আৰু এদিন দেউতাৰ কৃপাতেদি ঢোলেৰে বিহুখনি পাতিছিলোঁ। আমি বদলা বদলি কৰি ঢোল বজাইছিলোঁ। কাৰো মাজত নাছিল বেয়া ভাৱ। তেনেকৈ এদিন আমি বিহু মঞ্চত থিয় হৈছিলোঁ আৰু বহুতো বিহু মেলাত পুৰস্কৃত হৈছিলোঁ। এজনৰ ঢোল বজোৱাৰ উপৰিও আছিলে যাদুকৰী কণ্ঠ, যাৰ কণ্ঠ শুনিলে মানুহৰ নোম শিয়ৰি আহিছিল। য'ত তেওঁৰ নিজৰ কথা আৰু সুৰ আছিল। এজনৰ হাতখন আছিল যাদুকাৰী। তেওঁ একেৰাহে 2-3 ঘণ্টা ঢোল বজাব পাৰিছিল। মোৰ ঢোল বজাই হাত ৰঙা পৰিলে মাথো এইজনকেই দি হাতৰ বিষ মাৰিছিল। কিন্তু আজি এই যাদুকাৰী কণ্ঠ আৰু যাদুকাৰী ঢুলীয়া আমাৰ মাজত নাই। আজি ৰঙালী বিহুত এই সুমধুৰ কণ্ঠ স্তব্ধ। আজি হাত ৰঙা পৰিলে ঢোল বজাই হাতৰ বিষ মাৰিবলৈও নাই। সঁচাকৈ ভগৱান, তুমি বৰ নিষ্ঠুৰ। তোমাৰ মায়া আমি বুজিয়ে নাপালোঁ। শেষত আকৌ তোমালোকক সোঁৱৰিছোঁ। তোমালোক য'তেই আছা ভালেকৈ থাকা।